Swanirbar Naari asoni amna okomso lekoda imonto Biswa Sharma bu nengoma tanikrdok leganga asoni ko boma takko supakse Swanirbar Naari asoni sem nulu apply lai mobile or jugedi online or jugedi ar nulu apply gela 50,000 upor pe nulu paisa ngam la palai nulu kapa apply for lagi do so step by step nulungo dekwa ye video sam nulu skip mapa katila dulanka sam protoma seko apply lai namulo bu ladies hobo lagibo bu maiki manu hobo lagibo aru bikka এটা আধাৰ কাৰ্ড থাকিব লাগিব বিকা আধাৰ কাৰ্ড কাপায় আৰু 18 বছৰ বয়সৰ ওপৰ হ'ব লাগিব আৰু বিকে একাউণ্ট কাপায় আৰু এটা তিনটা আৰু একটা মোবাইল নাম্বাৰ থাকিব লাগিব তিনটা ডকুমেন্টস ডকি Swanirbar Naari sem nulu আইকে মোবাইল ডকি এপ্লাই লাই অনলাইনৰ যোগেদি সো অডক লাগাঙ্গা প্ৰথম সে nulu কাবেক ডক 3 ডট ওকে স্যার 3 ডট ক্লিক লা 3 ডট ক্লিক নাম লগে লগে nulu কে ডট কেটামান অপশন ওলাব অদ প্ৰথম পা nulu ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ওকে প্ৰথম পা nulu ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰটো ক্লিক নাম লগে লগে নলক আগতে পাৰ্সোনাল ডিটেইলছ প্ৰথম পৰ ৰেজিষ্টাৰ নামৰ পিছতে নলু এটা লগইনৰ কাৰণে আইডি পাসৱৰ্ড ক পায় প্ৰথম স নলকে নেমটো দিব লাগিব সে প্ৰথম বক্সটো নলকে আমি নেম বি পায় ওকে মকস প্ৰথম প আমি নেম বিটাকব আৰু আমি নেম বিনাম পিছতে সে সেকেন্ড বক্সটোত আধাৰ নাম্বাৰ ওকে নলু কাবেক দা ইয়াতে আধাৰ নাম্বাৰ ওকে সো আধাৰ নাম্বাৰটো দিব লাগিব সো আধাৰ নাম্বাৰটা একদম ম্যান্ডেটৰি হয় আধাৰ নাম্বাৰটা মিপাঙে আধাৰ নাম্বাৰ বিমামলে এক্টিভ মায়ে গটিকে সঙ্গ ফিল কৰিছো আধাৰ নাম্বাৰটো ওকে সুপাং আছে নেম রুমি নেম দিলু আৰু নুল কাবেক দক সঙ্গ আধাৰ নাম্বাৰ ওকে আধাৰ নাম্বাৰ দিলু আৰু সঙ্গ সুপাক ভোটাৰ আইডি ওকে সো ভোটাৰ আইডি নাম্বাৰটো ইয়াত দিম নলকা জনেকানেকে ভোটাৰ আইডিত জনেকা নাম আছে তেনেকে নুলিয়াত ভোটাৰ নাম্বাৰটো দিব কাৰবা সিসিএফ তাকিব এইচএনএফ তাকিব জনেকা আছে কাপ দাগজি এরম পায়াব কাঙ্গেলা নলু সব বিলা ওকে সুপাক সঙ্গ ভোটাৰ নাম্বাৰ দিলু আৰু সুপাক সঙ্গক মোবাইল নাম্বাৰটো দিম ইয়াত মোবাইল নাম্বাৰ দিলু আৰু লগতে এটা ইমেইল যদি ইমেইল আছে ইমেইল দিলে হ'ব বা ইমেইল নাই যদি ইমেইল বিমাংগসি আতমা এটা অপশনাল হয় বিমাংগসি আতমা কিন্তু ইয়াত ফাদাৰ নেম বা হাজবেন্ড নেমটো দিব লাগিব ওকে সং ইয়াতে হাজবেন্ড নেমটো দিছো মই ইয়াত হাজবেন্ড নাম দিলু আৰু লগতে ইয়াত কুজিছা ডেট অফ বাৰ্থ যেনেকানক আধাৰ কাৰ্ড আছে তেনেকেনো দিব ডেট অফ বাৰ্থটো ইয়াতে ওকে সুপাংগ ডেট অফ বাৰ্থটো দিলু আৰু ডেট অফ বাৰ্থ ইয়াৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰিব লাগিব জেন্ডাৰটো অকল ফিমেল সিলেক্ট কৰিব আৰু ক্যাটাগৰী ইয়াত সিলেক্ট কৰিব এসটি আৰু ইয়াত নক নিজৰ এৰি গাহৰ পিন নম্বৰ ওকে 787032 এইখিনি ফিল কৰাৰ পিছত আৰু একটা অপশন আছে ফিজিক্যালি ডিসেবল or not যদি ন ফিজিক্যালি উইক ডাংনে বা ন কি বুলি কব ফিজিক্যালি মল শাৰীৰিকভাৱে অসুস্থ চানে নস ক্লিক কৰিব শাৰীৰিকভাৱে যদি নকখা বেমাৰ কাডাংনে নমনাত ক্লিক কৰিব আৰু ইনকাম ইয়াৰটো 50 ৰ পৰা ওপৰ বা 50,000 ৰ পৰা 1 লাখ লৈকে বা 1 লাখৰ পৰা 2 লাখৰ ভিতৰত গটিকে ইয়াত 50 টেঙ ক্লিক কৰিছো আৰু ইয়াতে এড্ৰেছ ডিটেইলত ক্লিক কৰিব ইয়াত নলো নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াত ন সিম্পল নিজৰ ডিস্ট্ৰিক্ট লখিমপুৰ সিলেক্ট কৰিছো আই লখিমপুৰ ডিস্ট্ৰিক্ট দম সিলেক্ট সে আৰু ইয়াৰ অ্যাসেম্বলি কনস্টিটুয়েন্সি ইয়াত সিলেক্ট কৰিলে মুলকে লখিমপুৰ হয় গটিকে লখিমপুৰ ম সিলেক্ট থাকব আৰু ডেভেলপমেন্ট ব্লক যেটো নলক ব্লকটো লখিমপুৰ
মোৰো আইকে লখিমপুৰটো সিলেক্ট কৰিছো আৰু এটো গ্ৰাম পঞ্চায়ত সুপাকসন হলো আইকে পঞ্চায়ত দাম সিলেক্ট সলাং সিম্পল গুণাসতি পঞ্চায়ত সিলেক্ট নাম্বার পিছত ভিলেজ টো ক্লিক নাম্বার পিছত আমক এনসি বৰহামুক এনসি ক্লিক থাকবো আৰু বৰহামুক এনসি ক্লিক নাম্বার পিছত ইয়াত এড ভিলেজ নট এভেইলেবল আৰু ইয়াতে ইন্টাৰ ইয়াম পাসবুক ইয়াত একো নাই নিদিলে একো নাই অপশনে লয় সেমল বিমাঙ্গ মাতিমা আৰু ইয়াতে একটা ইউজার নেম বনাব লাগিব ওকে সো ইউজার নেম কো বনাইয়ে তা ইউজার নেম বনাইছো আৰু ইয়াত পাসওয়ার্ড আক বনাই ফাই ওকে নো পাসওয়ার্ড একটা বনালো আৰু ডু ইউ ওয়ান্ট টু সেল ইওর এননেট ইয়াত নট ক্লিক কৰিম আৰু ৰেজিষ্টাৰত ক্লিক কৰিম ওকে ক্লিক কৰিব ইয়াৰ ৰেজিষ্ট্ৰেচন ইজ ডান সাকসেসফুল ওকে সো বাক যেটো কয়ং ইউজার নেম কো বনাই কা এটা ইউজার নেম সো আট পায় রুমে মিলি টাইট ওকে আৰু সুপাকসৰ পাসওয়ার্ডটো দিব লাগিব ওকে সুপাকসৰ ইউজার নেম দিলু আৰু পাসওয়ার্ড দিলু আৰু সস রুল ইয়াতে ডিপার্টমেন্ট এডমিনিস্ট্রেশন দিলু আৰু ইয়াত জেনেকা নেকি ক্যাপচা কোড আছে সেম খাঙ্গেলা ওপৰটো পি লিখফাই 1 আৰু এতিয়া জেনেকা ইয়াত আছে জেনেকা পিল কৰিব লাগিব m 415106 ওকে সুপাক মো সেম্পল পিল নামৰ পিছতে ইউজার নেম পাসওয়ার্ড আৰু সে কোডটো দিয়াৰ পিছত আৰু ক্যাপচা কোড বিনা পিছত সাইন ইনত ক্লিক কৰিলো সাইন ইনত ক্লিক লাং আৰু সাইন ইনত ক্লিক নাম লগে লগে সুমানলো কাটকা সেটা ওয়েবসাইট অফিশিয়াল যেটো ওয়েবসাইটটো ওপেন হৈ গল ওকে সুবাক সনলো ইয়াতে বহু কিছুমান অপশন আছে এডিট প্রোফাইল আছে চেঞ্জ পাসওয়ার্ড আছে ফটো সেন্ড ডকুমেন্ট আছে আপডেট বেংক ডিটেইলস আছে আৰু চেঞ্জ পাসওয়ার্ড আছে ইয়াত বহু কিছুমান এৰিয়া আছে সো এনেকে কৰি পেলাই নলো দুনিয়াকে ইয়াত ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰিব পাৰে আৰু নেক্সট স্টেপ বিলাকত মই আপোনালোকক কৰি পেলাই দেখুৱাম লেখন ভিডিওটো গতিকে সিৰক ভিডিও চাওয়া যে স্বনিৰ্ভৰ নাৰী আঁচনিৰ কাপৰ ৰেজিষ্ট্ৰেচন সো নলমু লংকান তো কাপাং হলো স্বনির্ভর নারী আসনি তো কাপর রেজিস্ট্রেশন পে লাগি রাখজি আর সে কেটামান অপশন আছে 10 টাঙ্ক পে 5 শতাঙ্ক পে দুং আর অপশন ক্রিসম নলম পিছত নেক্সট ভিডিও দেখুয়াম ভিডিও সে দেখো আরাইয়ে গটিকে ভিডিও সাম কাল যদি রেজিস্ট্রেশন দন ইকিন কাম লব ইলা তো গমসিন ন ভিডিও সাম লাইক কমেন্ট আর শেয়ার বিলাঙ্কা আর চ্যানেল সপা নপে গাদম চ্যানেল সাম সাবস্ক্রাইব বিলাঙ্কা সমু পিনা লডিজম টেকনিক্যালি আইনি ভিডিও পানাম লাগাঙ্গা সালে খডা রেক্সে কো সিরলপ সওলক বাই বাই জয় হিন্দ জয় হায়কম